प्रमोद बर'र काम নহ'ব आसलते UPPL राजखान्थि हानजाया खुंथायाव थानाय समावनो बावैसो सान सिगांनिफ्राय खायसे दैदेनगिरिफोरा साफानि उनाव साफा हानजा नागारनानै गुबुन राजखान्थि हानजायाव जयेन जाबाय थानाय नुनो मोन्दों। बेबादिनो थांनाय बिटिसि बिसायख'थियाव UPPL हानजानि मथनगिरि बियाबनि बिजाथि एबा UPPL माइनरिटि सेलनि नेहाथारि शाहजाहान आली सिद्दिकीया समबारखालि सुक्लाय सेरफांनि नावकाटायाव BPF हानजानि मिरु मावफुं मेलाव BPF हानजायाव हाबो। UPPL हानजा नागारनानै BPFआव जयेन जानायनि उनाव शाहजाहान आली सिद्दिकीया खौरांगिरिनि सिगाङाव UPPL हानजाया माइनरिटि सेल दानायनि उनाव जर'खा मोनसे सोलायनाय लाबोगोन, हानि गोदान पलिसि लाबोनानै रायजोफोरनि हानि जेंनाखौ फोजोबगोन, गुबुन गुबुन सेलफोरनो समानै मोनथाय होनाय जागोन होनना बुंदोंमोनब्लाबो आथिखालनि UPPL सोरखारा रायजोफोरनो हानि पाट्टा होनायनि सोलाय एभिक्सन खालामनायावसो गोसो होथाबदों आरो जेरैखि जाया होखारथारनायनि सोलोखौ सिङाव खालामबाय थादों। बे खोथाखौ रोखायै मिथिनानै मोननाय उनाव आं UPPL हानजायाव थानांगौ होनना सानाखै आरो प्रमोद बर' दैदेननाय UPPL सोरखारा रायजो राजाफोरनि थाखाय नङा, सानैसो मानसिफोरनि थाखायसो मोनसे प्राइभेट कम्पानि बादिसो सालायबाय थादों। बे प्राइभेट कम्पानियाव रायजोफोरनि खामानि मावग्रा सुबुङा थानो हाया होनना बुङो। आरो लोगोसेनो प्रमोद बर' बिथाङा माइनरिटि बर्ड बानायनानै लेन्ड एडभाइजरि बर्डआव जोंनि सुबुंखौ सोगोन होनना जोंखौ बिसायख'थि गेलेहोना BJP हानजाजों सिरियै गोरोबलायना साबा माइनरिटि बिजाथिखौ जेनहोदों आरो बे बाथ्राखौ प्रमोद बर'आ गावनो सिमान जादों होनना बुङो। आइ चाওক, प्रथमे माननीय हाग्रामा महिलारीকে আদি কৰি BPF দলৰ সমগ্ৰ কৰ্মকৰ্তাসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলে আমাক আদৰি লৈছে আৰু সমূহ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যে নতুন যাত্ৰা আজি আৰম্ভ হ'ল আৰু এই যাত্ৰা যাতে ভালকৈ আমি চলাই লৈ যাব পাৰোঁ। ক'ব লগা বিশেষ নাই। UPPL দলটো তেওঁলোকে যেতিয়া স্থাপন কৰিলে বা আমাক যেতিয়া কৈছিল ইয়াত বিশেষ পৰিৱৰ্তন আনিব, মানুহৰ মাটিৰ সমস্যা সমাধান কৰিব, এটা নতুন লেণ্ড পলিচি লৈ আহিব, ইয়াত আপোনাৰ বিভিন্ন ধৰণৰ যিবিলাক বোৰ্ড আছে বোৰ্ডত সম বিতৰণ হ'ব, প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহ তাত থাকিব। কিন্তু আমি কাৰ্যত দেখিবলৈ পালোঁ যে মানুহক মাটিৰ পট্টা দিয়াৰ বিপৰীতে তেখেতসকলে উচ্ছেদৰ কাৰণেহে উঠি পৰি লাগি আছে আৰু ভিতৰি যথেষ্টখিনি কাম তেখেতসকলে উচ্ছেদ যাতে হয়, যাতে যিকোনো মূল্যৰ বিনিময়ত তেওঁলোকে উচ্ছেদ কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে কৌশলবিলাকহে ৰচনা কৰি আছে। আৰু সেই কথাবিলাক অতি ওচৰৰ পৰা জনাৰ পিছত আমাৰ মানসিকতাত তেনেকৈ আমাৰ মানে সেই দলত থকাৰ আমাৰ মানসিকতা তেতিয়া আৰু নাইকিয়া হৈ গ'ল। আৰু যাৰ কাৰণে য'ত আপোনাৰ মুখেৰে এটা কথা কোৱা হয় আৰু ভিতৰত যদি কাৰ্যক্ষেত্ৰত যদি বেলেগ এটা কাম কৰা হয়, তেনেকুৱা মিথ্যাবাদী বা মিথ্যাচাৰী এটা দলত থকাৰ আমাৰ সাহস নাই। ৰাইজক আমি বিপদত পেলাই আমি থাকিব নোৱাৰোঁ। আমি ব্লেক এণ্ড হোৱাইট সকলো দেখা পাইছোঁ। তেখেতৰ লগত বা বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি UPPL দল চলিছে, এই দলটো আচলতে ৰাইজৰ স্বাৰ্থত চলা নাই, একাংশ মানুহৰ স্বাৰ্থতে চলি আছে। এইটো এটা প্ৰাইভেট কোম্পানীৰ নিচিনা এটা চলাই আছে। গতিকে সেই প্ৰাইভেট কোম্পানীত যিসকল সমাজৰ কাম কৰা মানুহ তেওঁলোক তাত থাকিব নোৱাৰে। আজি চাওক, মই আৰু এটা কথা ক'ব লাগিব, মই এজন সংখ্যালঘু যুৱক। আমাক কোৱা হৈছিলে সংখ্যালঘু উন্নয়ন বোৰ্ড বনাব, লেণ্ড এডভাইজৰী বৰ্ডত সংখ্যালঘুসকলক সমবিতৰণ কৰা হ'ব, তাত জাগা দিয়া হ'ব, বিভিন্ন ধৰণৰ বোৰ্ডবিলাকত আমাৰ মানুহ তাত থাকিব। কিন্তু কি কৰা হ'ল, আমাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আমাক এৰি দি তলে তলে তেওঁলোকে ভিতৰি BJPৰ লগত এটা মিত্ৰতা কৰিলে আৰু সেই কথাখিনি সম্পূৰ্ণ আমাক এন্ধাৰত ৰাখিলে আৰু আমাক 5টাকৈ কেণ্ডিডেট ইনক্লুডিং মোক সহকাৰে 5জনকৈ কেণ্ডিডেটক বলিৰ পঠা বনাই দিলে। আৰু সেই কথাটো প্ৰমোদ বড়ো ডাঙৰীয়াই নিজে স্বীকাৰ কৰিছে যে তেওঁলোকৰ ভিতৰত এটা বুজাবুজি আছিল। যদি তোমালোকৰ BJPৰ লগত ভিতৰৰ বুজাবুজি আছিল পৰিষদীয় নিৰ্বাচনত, তেতিয়াহ'লে আমাক কিয় পাৰ্টিটো প্ৰক্ষেপ কৰিছিলা? আৰু সেইকাৰণে আমাৰ যিকেইটা 5টা ছিট দিছিলে, সেই 5টা ছিটৰ 4টা ছিটেই BJP জিকিছে। গতিকে এইবিলাক এটা মুখেৰে এটা কথা আৰু ভিতৰত এটা কথা, এইবিলাক আমি ভাল নাপাওঁ, যাৰ কাৰণে তেওঁৰ সংগ এৰিছোঁ। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া 17 বছৰ আগত আছিলে। গতিকে অনাগত সময়ত আমি আশা কৰোঁ যে তেখেতৰ নেতৃত্বতে আমি আচলতে শান্তিত আছোঁ আৰু অনাগত দিনত তেখেতৰ নেতৃত্বত আমি শান্তিত থাকিব বিচাৰোঁ। আৰু BTCত আচলতে কাম নহ'ব, প্ৰমোদ বড়োৰ কাম নহ'ব আচলতে। আলমগীর ডাঙরিয়া আর নায়বালী ধন্যবাদ শ্যামপুর ডাঙরিয়া এখানে অ্যাডভোকেট আর আমার সভাপতি মাননীয় হাগ্রামা ইনচার্জ যুব মোর্চা উদালগুড়ি ডিস্ট্রিক্ট BJP ধন্যবাদ থাকিল। ইয়াদই কৰিব ক্লাব উদালগুড়ি এখানে স্পোর্টসম্যান
স্পৰ্টছ ক্লাবৰ লগত জড়িত তেখেতে আমাৰ দলত যোগদান কৰিব। ডিম্বেশ্বৰ দাস